So hey everyone, good morning and welcome back again to this channel called Bhai. So আজি মানে কি কম আৰু গান ওলাই দিছিলে ন এটা ব্লগ আপলোড কৰিছিলো সিনা সোমাব পৰা নাছিলো এণ্ড আজি সেইবাবে পুৰা ওলাইছো মানে মাজতে একদিন গৈছিলো তাতে গৈ কেনে কি হ'ল পুৰা ব্লগ বনাইছিলো তাতে যায় মানুহ কি একদম 500 মিটাৰ মান পুৰা লাইনে লাইন কি কৰিম আৰু সিদিনাটো সোমাবই নাপালো সিদিনা কিন্তু 11টা মানত গৈছিলো আমি যাই 12 12:30 ইমান মান হৈছিল সেইবাবে সোমাব পৰা নাছিলো তো আজি ভাবিছো পুৰা একদম ৰাতিপুৱা ওলাইছো 8টা মান বাজিছে এতিয়া তাৰ পাছত যাম 9:30 মানত সোমাব দিব তাতে তো সেইবাবে মৰ্নিংতে পুৰা ফুল তৈয়াৰী কৰি আহিছো এনিফালে আমাৰ ভূমি আছে ইয়াৰ বাইকটো লৈ আহিছো স্প্লেণ্ডাৰ মস্ত হে ভাই মাইলেজ কিং এতিয়া আমি যাওঁ এণ্ড চাই থাকক মানে আজি যিমানখিনি পাৰো সিমানখিনিৰ ভিতৰত যাম আৰু কেনে লাগে কমেণ্ট কৰি জনাব তো এতিয়া ব'লা ন আমি এতিয়া মানে লাহেকে ভূটান পামে আৰু ইফালে চাব পাৰিম নেচাৰটো অলপ ভালে হৈ আছে এণ্ড আজিৰ বতৰটোও ভাল হৈ আছে চ' মানে আহি কেনে ঘূৰি গৈছো তো আৰু মানে কুকুবৰ যি আছে আমাৰ ইউটিউবৰ পৰা কিয় আহিছিলে মানে কুকুবৰৰ লগত আৰু কেইজনমান আহিছিল মানে মোৰ নামকেইটা ইমান ভালকে মনত নাই ত' আহিছিলে আৰু মানে সিহঁতেও মানে সিদিনা আহি কেনে ঘূৰি গৈছে পুৰা ভূটানত সোমাম বুলি ভাবিছিলে সিহঁতে সোমোৱা নাই চ' এতিয়া মানে আমি যাওঁ আজি আৰু ইফালে চাব পাৰে এণ্ড আমাৰ স্প্লেণ্ডাৰত গৈ আছো আমি এতিয়া ভূমি আৰু মই আৰু ভইচটো কেনে লাগিছে আজি কোৱালিটিটো কৈ দিব এনে হ'লে পুৰা ফেৰ মাৰিছিল ন এইটো টাৰ্ণিংটো ভালকে কৰ্নাৰিং কৰিব পৰা নাই এন আজি ভাবিছো অলপ কৰ্নাৰিং কৰো বুলি মাই গড নাইচ এণ্ড এইখন হ'ল ব্ৰিজ পুৰা কালা নদীৰ ওপৰত এইটো কালা নদী হয় যদি কোনোবাই দেখা নাই কালা নদী পুৰা ইয়াত পুৰা ফুল ডাঙৰ এলেকা ভিউ কেনে লাগিছে কৈ দিব এণ্ড পানী এতিয়া ইমান নাহে বাৰিষা কালত পানী আহে এতিয়া মানে ছেপ্টেম্বৰ অক্টোবৰ হৈ গ'ল ন ঠাণ্ডা দিন আহিব টাইম হৈ গ'ল চ' সেইবাবে ইমান নাই আৰু পানী এই আৰু চাপৰ্ট কৰিব জল্দিকে মনিটাইজেশ্যনটো কমপ্লিট কৰি দিব সেইটোৱে আশা থাকিল আৰু আপোনাৰ লগত এতিয়া পাই গ'লো ভূটান গেৰেজ এয়া চাব পাৰে এণ্ড আৰু বেছি দূৰ নাই আৰু এইখন হ'ল ড্ৰেগন হোটেল মানে কোনোবাই যদি ৰাতি আহে ন পুৰা থাকিব পাৰে ইয়াতে একদম গাড়ীটো লৈ যাব লাগিব কিজানি চ' গাইজ ইয়াতে গাড়ীটো ৰাখি দিওঁ পাৰ্ক কৰি দিওঁ আমি ফাইনেলি পাই গ'লো গানৰ গেট কাষ এণ্ড আমি গাড়ী চাড়ী চব পাৰ্ক কৰি থৈ আহিছোঁ মই পাৰিম নে নোৱাৰিম এইটো চাওঁ এণ্ড আজি ভাবিছোঁ পুৰা সোমাইহে যাম বাকী যিমান দেৰি ৱেইট কৰিব লাগে চব ৱেইট কৰিম একো টেনশ্যন নাই আমাৰ আজি ফুল একদম জছত আছোঁ আজি আহি গ'ল লাইন আৰু চাব পাৰোঁ এইফালে বেছি দীঘল নহয় আজি লাইনটো চ' আজি পুৰা ৱেইট কৰি কেনে পুৰা যামে ফাইনেলি ৱেইট কৰি অলপ কাষত আহি পালোঁ এতিয়া পুৰা কি লাগে বুলি কৈছিল যাৰ নেকি ফটোৰ আইডি নাই মানে জন্ম চাৰ্টিফিকেটে দি ভিতৰত সোমাব পাৰে চ' গাইজ এইখন দি দিলে এণ্ড ফাইনেলি আমি ইণ্টাৰ হৈ গ'লো পুৰা ভূটানৰ ভিতৰত এণ্ড ইফালে চাব পাৰে মানুহবিলাক ফালে ৱেইট কৰি আছে এণ্ড আমি পুৰা পাই গ'লো ন বহুত কষ্টৰ ফলত আজি সোমাইছোঁ গাইজ চাব কিন্তু ভিডিঅ'টো এণ্ড এইটো ভাইৰক লগ পাই গ'লো পুৰা ইয়াক মানে আমি UK 07 যেতিয়া আহিছিল ন এই গুৱাহাটীত তেতিয়া লগ কৰিবলৈ গৈছিলোঁ ইহঁতে মানে চাইকেল লৈ গৈছিলে তাতে লগ পাইছিলোঁ আৰু নামটো সুধিব পাৰি গৈছোঁ মই ইয়াক নামটো কি আছিল দেৱপুত্ৰধৰ আৰু চেনেলৰ নামটো ডিয়াৰ ব্লগ আমি ইফালে দি যাম এণ্ড ইফালে ঘূৰিব পাৰে ন পাৰ্ক আছে এইফালে তো এইফালে যাম এতিয়া পাৰ্ক চাৰ্ক চব চাম আৰু ইমান দূৰত নাযাওঁ আজি যিহেতু আমি একো আনা নাই ন পুৰা US-ৰ দৰে পুৰা আমেৰিকা হেন চাব পাৰে মই সেইকাৰণে কৈছিলোঁ পুৰা আমেৰিকাত যাব নালাগে আমাৰ ইয়াতে আহক ন পুৰা অসমৰ কাষতে ফৰেনৰ ভাইবটো এইফালে চাব পাৰে পুৰা ডাঙৰ বিল্ডিংবিলাক আছে কলনি আছে এইফালে এতিয়া আমি এনেই ঘূৰোঁ এইফালে যাওঁ ভূটানত মানে তেল আৰু ৱাইন একদম কম দামত পাই দেই এনেই চাব পাৰে ৱাইনৰ বটল বা কি ক'ম পইণ্ট গাইছ ধুনীয়াৰ ৱাইন পাইছে কি লাগে মানে দুনিয়াৰ জোতা চেণ্ডেলৰ দোকান কেঁচা এক্সপিৰিয়েঞ্চ হে ভাই তেৰা Super, fast tag. গাড়ী মানে অৱস্থা নাই গাড়ীখন আনিব লাগিছিল বাট আমি গাড়ী চাড়ী এখন আনিলোঁ একদম আজি ফাৰ্ষ্ট টাইম ন চ' সেইবাবে একদম খোজকাঢ়িয়ে আহিলোঁ আৰু এইফালে পানীবিলাক চাওঁ নাইচ পুলিচবিলাক পুৰা বাইকত কৰি থাকে অসমত কিন্তু এনেকৈ মই ইমান দেখা নাই কিন্তু ইয়াতে পুলিচবিলাক চব বাইকত আৰু মানে একদম মানে আহিব পাৰে আৰু কি ক'ম আৰু মানে মুখত নাই দেখাই দিলোঁ মই গানৰ মানুহবিলাক চাব একদম নিজৰ সাজপাৰত আছে আৰু মানে চাব পাৰে এইটো এটা ৰাষ্ট্ৰীয় সাজ পোছাক ট্ৰেডিশ্যনেল চ' সেইটোৱে আৰু এনেইফালে চাব পাৰে পুৰা ৰাস্তাত একদম বঢ়িয়াকৈ একদম থৈ দিয়া আছে আৰু পুৰা ক্লিন এণ্ড এইটো হ'ল ভূটান পাৱাৰ কৰ্পৰেশ্যন একবাৰ চাই ল'ব পাৰে আমি এতিয়া মানে আজি যাই মানে আহি একদম ধুনীয়া লাগিছে দেই কাম খেনে
পাহাৰৰ ওপৰত যাবগৈও মানে একদম বাইকত যাইছে দে আমাৰ একদম দুৰ্গতি ইয়াতে অলপ বহি ল'লোঁ ইয়াৰ পৰা অলপ মানে বতাহ চতাহ আহি আছে না ভিউটো একবাৰ এনজয় কৰা কি কম আৰু অৱস্থা নাই মানে 4 কিলোমিটাৰ মান যাবাই লাগে বোলে খোজকাঢ়ি যাই চুৰত গা হৈ পাং না নাপাং ভাল জাগা দেখাছ দেখাম হা ইমান কষ্ট কৰিছোঁ চাই থাকিব ভিডিঅ'টো আৰু মনিটাইজেশ্যনটো চবে মানে মিলি জুলি কমপ্লিট কৰি দিব আৰু তোমালোকে কোনো মানুহ চানুহ একো নাখেলে গাইছ ভয়হে লাগে বাঘ চাঘ ওলাই আহিলে না আমি আৰু মই চন্দ্ৰবিন্দু আজি পুৰা 5015 ষ্টেপছ খোজকাঢ়িলোঁ ইয়া চাওক পুৰা 3.4 কিলোমিটাৰ দিছ ইজ ভ্লগাৰ লাইফ গাইজ ভ্লগাৰ লাইফ এনেকুৱাই আৰু ইউটিউব ইমান ইজি নহয় কাৰণ ভ্লগ কৰি কিবা নাম বনোৱা ইমান ইজি নহয় দেই গাইজ চাপৰ্ট কৰিব অসমৰ একদিন নাম এটা হ'ব লাগিব একদম শ্বিলঙৰ দৰে তলত ঘৰ চৰ আছে পাহাৰৰ আগত আহি মানে আমি এতিয়া একদম তলত নামি যাই আছো 4 বা 5 কিলোমিটাৰ খোজ কঢ়াৰ পিছত এতিয়া পাই গ'লো এটা লোকেশ্যন মানে ৰিং আছে মানে এইকেইটা গোল একদম এইকেইটা মানে ঘূৰালে বোলে কিবা পাপ নাকি কিবা কাটা যায় বোলে চ' ন স্মকিং ন লেতেৰা লেতেৰি অনলি অন খোজ কাঢ়া পেলে এক পাক ঘূৰা তাৰপিছত ওপৰত উঠিম কিবা বস্তু এইকেইটা গাইছ ইয়াতে মানে আহি কিনে অলপ সুধিছিলোঁ যে ইয়াৰ পৰা যাব পাৰিম নে বুলি এইটো হ'ল পুলিচ ষ্টেচন ইয়াৰ পৰা মানে এই পিছফালে যি আছে সেইফালে এলাউড নহয় মানে তো তাতে ৰখাব কিবা কিবি চাব আৰু তাতে তলেদি এটা ৰাস্তা আছে সেইফালে যাম এইবাৰ এটা বস্তু লক্ষ্য কৰিছোঁ হা প্ৰায়ভাগ আৰু ইয়াতে ৱাৰ্কাৰ বিলাক যিবিলাক আছে ন চব মানে অৰেঞ্জ কালাৰৰ ড্ৰেছ পিন্ধি আছে গমেই পায় মানে এইকেইটা ৱাৰ্কাৰ হয় বুলি ভূটানত আহিলে কেতিয়াও খোজকাঢ়ি নাহিব দে 1 নম্বৰ বেয়া ডিচিজন হ'ব খোজকাঢ়ি আহিলে চব বাইকত আহে যদি বা কাৰত আহে যদি আহিব পাৰে ইয়াতে অলপ বহি গেলো ফেন আমাৰ খোজকাঢ়ি অৱস্থা নাই চাব পাৰে ভূটানতো মানে ইণ্ডিয়ান অইল চাওক মানে ইণ্ডিয়া কি লেভেলত আছে বে আৰু ইয়াতে মানে তেলৰ দাম কম হা ইণ্ডিয়াতকে সেইটোৱে আৰু বেষ্ট আমি ভাবিছোঁ এতিয়া মানে ইয়াৰ পৰা তেল 1 লিটাৰ লৈ যাম 76 লিটাৰ হয় অলপ দামটো কম মানে ইণ্ডিয়াতকৈ ভূমি আগত একদম বটল চটল লৈ গৈছে এতিয়া মানে একদম ভূটানৰ পৰা ওলাই দিলোঁ ফেন পিছফালে গেটটো টাটা বাই বাই মানে আমাৰ একদম অৱস্থা বেয়া কাৰণ আমি একেৰাহে 9 কিলোমিটাৰ মান খোজকাঢ়িছোঁ একদম পাহাৰৰ ওপৰেদি যায় তলেদি আছোঁ আমি এতিয়া ঘৰত যাওঁ বুলি ভাবিছোঁ ঘৰত যাওঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে সেইটোতো জানাই কি কৰিব লাগে